ৰাতি শুবলৈ গৈ এটা কথাকে বাৰে বাৰে ভাবি থাকি পাইছানে? মই এইটো কিয় ক'লোঁ? যদি এনেকুৱা হৈ যায় তেন্তে আগলৈ কি হ'ব? মোৰ লগত কিয় এনেকুৱা হ'ল? মই কিয় এনেকৈ নক'লোঁ? মই ঠিক কৰিছোঁনে? এনেকৈ এটা চিন্তাৰ পিছত আন এটা আৰু শেষত মনটো ভাগৰি পৰে। যদি তোমাৰো তেনেকুৱা হয় তেন্তে তুমি অকলশৰীয়া নহয়। এয়া অভাৰ থিংকিঙৰ লক্ষণ। আজি আমি জানিম অভাৰ থিংকিং কেনেকৈ কমাব পাৰি। কোনো প্ৰব্লেমৰ সলিউশ্যন বিচাৰি চিন্তা কৰাটো স্বাভাৱিক, কিন্তু একেটা কথাকে বাৰে বাৰে ভাবি থাকি যদি কোনো সলিউশ্যন নোপোৱা তেন্তে সেইটোৱেই অভাৰ থিংকিং। নিজকে এবাৰ সুধিবাচোন, তুমি সঁচাকৈ প্ৰব্লেমৰ সলিউশ্যন বিচাৰি আছা নে একেটা কথাকে বাৰে বাৰে ভাবিহে আছা? যদি তোমাৰ অপশ্যন দ্বিতীয়টো হয় তেতিয়াহ'লে চিন্তাৰ পৰা অলপ আঁতৰি অহাৰ সময় হৈছে। আমি বহু সময়ত এনে বিষয় লৈ চিন্তা কৰোঁ যিবোৰ আমাৰ হাততেই নাই। আন মানুহে কি ভাবিব, আগলৈ কি হ'ব, কোনোবাই কি ক'ব, সেইবোৰ আমি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। গতিকে মনত এটা কথা সুমুৱাই লোৱা, যিটো তোমাৰ নিয়ন্ত্ৰণত আছে তুমি তাৰ ওপৰতহে কাম কৰিবা। যিটো তোমাৰ নিয়ন্ত্ৰণতে নাই সেইটো তুমি এৰি দিবা। আৰু এইটো অভ্যাস গঢ়ি তুলিব পাৰিলেই তোমাৰ মনটো বহু পৰিমাণে পাতল হৈ পৰিব। তোমাৰ মনত ঢেৰ চিন্তা আহি থাকে। এই চিন্তাবোৰ এতিয়া জমা কৰি নাৰাখিবা। এখন কাগজ লোৱা আৰু লিখা। তাত লিখা, তুমি এতিয়া কিহৰ বাবে চিন্তা কৰি আছা। তাৰপিছত ইয়াত দুটা ভাগ কৰা। এটা তোমাৰ নিয়ন্ত্ৰণত থকা চিন্তা আৰু এটা তোমাৰ নিয়ন্ত্ৰণত নথকা চিন্তা। তোমাৰ যিবোৰ চিন্তাৰ সলিউশ্যন আছে তাৰ ওপৰত অলপ অলপকৈ এটা এটা ষ্টেপ লৈ আগবাঢ়া। আৰু যিটো তোমাৰ নিয়ন্ত্ৰণতে নাই, আনে কি ভাবিব, আনে কি কৈছে, মই এনেকৈ কিয় নক'লোঁ, সেইবিলাক চিন্তা এৰিয়েই দিয়া। অভাৰ থিংকিঙৰ এটা ডাঙৰ কাৰণ হৈছে, যদি কিবা বেয়া হৈ যায়, এই প্ৰশ্নটোৰ সলনি নিজকে সোধা, যদি তেনেকুৱা হয় তেন্তে মই কি কৰিম? এই সৰু পৰিৱৰ্তনটোৱে তোমাক ভয়ৰ পৰা সলিউশ্যনৰ ফালে লৈ যাব। অভাৰ থিংকিং সাধাৰণতে পাষ্ট বা ফিউচাৰক লৈ হয়। অতীত সলনি কৰিব নোৱাৰি আৰু ভৱিষ্যত সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব নোৱাৰি, কিন্তু এই মুহূৰ্তটো তোমাৰ হাতত আছে। সেয়ে গভীৰভাৱে উশাহ লোৱা আৰু তোমাৰ চাৰিওফালে এবাৰ চোৱা, তুমি এতিয়া ক'ত আছা, কি কৰি আছা, সেইটো অনুভৱ কৰা। নিজকে কোৱা, পাষ্টত যি হৈ গ'ল, ফিউচাৰত যি হ'ব দেখা যাব। মোৰ প্ৰেজেণ্টটো মই ধুনীয়া কৰিব লাগে, মোৰ প্ৰেজেণ্টত মই হেপী থাকিব লাগে। এয়াই তোমাৰ লক্ষ্য হ'ব লাগে। কেতিয়াবা আমি নিজৰ ভুলবোৰক লৈ ইমানেই চিন্তা কৰোঁ যে নিজকে ক্ষমা কৰিবলৈ পাহৰি যাওঁ। মনত ৰাখিবা, আমি মানুহ, ভুল হ'ব পাৰে। এটা ভুলে তোমাৰ সম্পূৰ্ণ জীৱনটোক সলনি কৰি দিব নোৱাৰে। মাথো সেই ভুলটোৰ পৰাই শিকা, তেনেকুৱা ভুল যাতে আগলৈ আৰু নহয়। অভাৰ থিংকিঙে তোমাৰ সমস্যাবোৰ সমাধান নকৰে, ই কেৱল তোমাৰ আজিৰ শান্তিটো কাইলৈৰ চিন্তাৰ বিনিময়ত লৈ যায়। সেয়ে সকলো কথাৰ উত্তৰ বিচাৰিব নালাগে। কিছুমান কথা সময়ৰ ওপৰত এৰি দিয়া, কিছুমান মানুহৰ ওপৰত এৰি দিয়া, কিছুমান ভুলক ক্ষমা কৰা আৰু নিজৰ মনটোক অলপ ৰেষ্ট দিয়া। মনত ৰাখিবা, এভৰি থট ডাজন্ট ডিজাৰ্ভ ইউৰ এটেনশ্যন। তোমাৰ মনত যি চিন্তা আহে সকলো চিন্তা সত্য নহয় আৰু সকলো চিন্তাৰ উত্তৰ দিয়াটো তোমাৰ দায়িত্ব নহয়। গতিকে অভাৰ থিংকিং দূৰ কৰিবলৈ নিজৰ মনটোক সলনি কৰা। পাষ্টটো যাবলৈ দিয়া আৰু ফিউচাৰত যি হ'ব আছে ভালেই হ'ব বুলি আগবাঢ়ি যোৱা। মাথো প্ৰেজেণ্টত হেপী থাকিব লাগে, এইটো লক্ষ্য ৰাখি আগবাঢ়ি যোৱা। যদি এই কথাবোৰে অলপো তোমাক হেল্প কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ মন চুই যোৱা কণ্টেণ্টৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। নিজৰ যত্ন লোৱা, নিজৰ মনটোক শান্তি দিয়া। ধন্যবাদ।